পোনপ্ৰথমে মোৰ ভিডিঅ'লৈ স্বাগতম। আজি মই এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ। মানে সেইদিনা এটা বাইকৰ ভিডিঅ' বনাইছিলোঁ, বাইক কেনেকৈ চলাব লাগে। তাত কৈছিলোঁ RPMৰ বিষয়ে এটা ভিডিঅ' বনাম বুলি। তো চাওক, এইটো RPM লিমিট আছে। এইটো RPM লিমিট যেতিয়া ৰেডত পৰিব তেতিয়া গম পাব আপুনি যে RPM ইয়াত চাই উঠাব নালাগে। RPM কি বস্তু মই এটা ভিডিঅ' বনাই আছোঁ, নেক্সট ভিডিঅ'। তো RPMৰ ভিডিঅ'টো মই অলপ ভাবিলোঁ যে RPMৰ ভিডিঅ'টো অতি সোনকালে দিয়াই ভাল, যিহেতু পিছত দিলেও দিয়া, এতিয়া দিলেও দিয়া। তো RPMৰ বিষয়ে কিছুমান কথা পাতোঁ আহক। RPM কি বস্তু এই ভিডিঅ'টো চালে আপুনিও বুজি পাব। আৰু প্ৰত্যেকখন গাড়ীত RPM লিখা থাকে। কিছুমান হয়তো কম পাৱাৰ গাড়ী কিছুমান থাকে আগৰ দিনত, এইবিলাকত নাথাকে, কিন্তু বেছিভাগে RPM থাকে। তো RPMৰ বিষয়ে চাওক। RPM মানে হৈছে R হৈছে ৰটেশ্যন, P মানে হৈছে পাৰ, M হৈছে মিনিট। ৰটেশ্যন পাৰ মিনিট মানে আপোনাৰ যিটো গাড়ীখনৰ ইঞ্জিন থাকে, ইঞ্জিনৰ যিটো কেৰেংচাপ থাকে, পিষ্টন যে ঘূৰাই, সেই বস্তুটো পাৰ মিনিট, ৰটেশ্যন পাৰ মিনিটত কিমান ঘূৰে সেইটো RPM হয়। এই ফেনখন যি ঘূৰি আছে, সেই ফেনখনৰ স্পীডটো যেতিয়া আমি কমাম বা বঢ়াম, তেতিয়া আমি এই RPMৰ স্পীড কমাম বাঢ়াম বুলি ক'লেও ভুল নহ'ব, কাৰণ সেইটোকো RPM বুলিয়ে কোৱা হয়। এতিয়া চাওক, RPMটো গাড়ীত এনেকুৱাকৈ মিটাৰ এটা থাকে। মিটাৰত 5, 10, 15, 20, 25, 30। তো ইয়াতে মিটাৰ থাকে। ধৰক মই 10 ধৰিলোঁ, 10ত আপোনাৰ RPM চলি আছে। তেতিয়া ইয়াতে এটা চাব আপুনি, ইয়াতে মই অলপ ইয়াতে দেখাই দি আছোঁ। RPM এক ইনটু হয়তো আপোনাৰ 1000 থাকে, কিছুমানত থাকে 100, কিছুমানত 500। তো এইটো গাড়ী মানে ইঞ্জিন যিটো আছে, ইঞ্জিনৰ ওপৰত হয় বস্তুটো। ইঞ্জিন যিমানে ডাঙৰ হ'ব সিমানে কমি আহে। এইটো আপোনাক নেক্সট আপোনাৰ হৰ্চ পাৱাৰত লৈ, মানে হৰ্চ পাৱাৰ আৰু আপোনাৰ এই দুটামান বস্তু আছে, এইখিনি পিছত নেক্সট ভিডিঅ' বনাম। আজি RPMৰ ওপৰতে কৈ আছোঁ গোটেইখিনি, পিছত বেলেগ বহলাই নাযাওঁ, ভিডিঅ'টো অলপ শ্বৰ্ট কৰিম। তো RPM চাব আপুনি। এতিয়া 10ত আছে আমাৰ RPMটো, 10 ইনটু 1000 মানে 10,000 হ'ল। আপোনাৰ যিটো RPM ৰটেশ্যন পাৰ মিনিট ইনটু মানে 1000 স্পীডত, মানে 10,000 স্পীডত ৰটেশ্যন পাৰ মিনিট হৈ আছে, আপোনাৰ ঘূৰি আছে। সিমান স্পীড আপোনাৰ যিটো ইঞ্জিনৰ কেৰেংচাপ থাকে, সেই কেৰেংচাপডাল মানে ইঞ্জিনটো সিমান স্পীডত ঘূৰি আছে, 1000 স্পীডত। তো আপোনাৰ যদি 20 থাকে, 20 ইনটু 20,000 হৈ যাব, 20,000 হৈ যাব। এনেকুৱাকৈ হিচাপ কৰিব পাৰি। কিন্তু সেইকাৰণে বেছি RPMত ৰাখিলে যে গাড়ীৰ ইঞ্জিনো চিজ হৈ যাব পাৰে দেই, ইঞ্জিন আপোনাৰ বেয়া হৈ যাব পাৰে বেছি RPMত, সেইকাৰণে ৰাখিব নালাগে। আৰু এটা চাওক, যিটো ডাঙৰ গাড়ী আছে, ডাঙৰ গাড়ীবিলাকত মানে RPMটো কি থাকে, এই আপোনাৰ বেছিলৈকে থাকে, কিছুমানত কম থাকে, 12লৈকে থাকে বাইকবিলাকত। তো এই ইঞ্জিনৰ ওপৰত ডিপেণ্ড কৰে সেইটো RPM কেনেকুৱা ধৰণৰ হয়। আৰু এটা চাব মেজৰ, আপুনি এই যিটো RPM আছে, RPMৰ লগত পূৰা জড়িত থাকে গিয়াৰ। তো গিয়াৰ কি হৈছে, আপুনি যেতিয়া RPMটো আপুনি এক্সেলেটাৰ দিলে RPM উঠে, এক্সেলেটাৰ দিলে RPM উঠে হয়। কিন্তু আপুনি কেতিয়াবা পাহাৰত উঠি পাইছেনে, বেছি এক্সেলেটাৰ দিলে কাম নকৰে, কাৰণ ইঞ্জিন হিচাপেহে আপোনাৰ RPMটো উঠিব, ইঞ্জিনৰ শক্তি হিচাপে RPM উঠে। তো এই শক্তি হিচাপে তাৰমানে কি হয়, এই গিয়াৰ যিটো আছে, গিয়াৰ চেঞ্জ কৰাটো RPMে কৈ দিয়ে। RPMত চাব আপুনি যেতিয়া মানে পাহাৰত উঠি থাকিলে আপুনি ধৰক RPM আছে 20, তেতিয়া আপোনাৰ টেনশ্যন নাই। যেতিয়া RPM কমি আহি আপোনাৰ 10 মান পাই যায়, তেতিয়া আপুনি গিয়াৰ ডাউন কৰিব লাগে, তেতিয়া গিয়াৰ লগাব লগা বাধ্য হয়। তো ইয়াৰ আৰু ইয়াৰ লগত এটা লিংক আছে, সেই লিংকটো মই এটা ধুনীয়া ভিডিঅ'ৰ দ্বাৰাই বুজাৰ চেষ্টা কৰিম। আজি ভিডিঅ'টো বেছি লং নকৰোঁ। তো RPM কি বস্তু বুজি পালে, মই যিখিনি জানো সেইখিনি মোৰ ফালৰ পৰা এক্সপ্লেইন কৰিছোঁ। তো ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰি দিব, লগতে মোৰ লগত যদি জড়িত থাকে আপুনি এতিয়া ছাবস্ক্ৰাইবটো কৰক আৰু বেল আইকনটো টিপি দিয়ক। তো আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ।